আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাদৰ এখন দহি গাঁঠিবলৈ লোৱাৰ পৰা। দহি গঁঠাৰ আগতে চাদৰখনৰ বিষয়ে অলপমান কৈ ল'ব বিচাৰিছোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰ ওচৰত আছিল এনেকুৱা দুখনমান চাদৰ পতি লগা। মায়ে এনেকুৱা চাদৰ পিন্ধি ইমান ভাল নাপায়। সেয়েহে মই ভাবিলোঁ নতুন এটা ৰূপ দি দিওঁ। চাদৰৰ পতিটো এৰুৱাই ল'লোঁ, এনেদৰে ফুল এপাহ আঁকি ল'লোঁ। তাৰপাছত ল'লোঁ ফেব্ৰিক সেউজীয়া ৰঙৰ, এনেদৰে ব্ৰাছেৰে আঁকি ল'লোঁ। তাৰপিছত ল'লোঁ ফ্লাৱাৰ লেছৰ পৰা এপাহ ফুল কাটি ফুলপাহ আঠা দি লগাই দিলোঁ। তাৰপাছতে হৈ গ'ল এইখন ধুনীয়া এখন চাদৰ। কাষে কাষে এনেদৰে এপাহ এপাহ দি দিলোঁ গোটেই চাদৰখনতে। মায়ে চাদৰখন ভাল পাইছে, আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া মোৰ এফালে দহি বাতি হৈ গ'ল। মই ভালদৰে ফেব্ৰিক কৰিব নাজানো। মই নৱৰ পৰা শিকিছিলোঁ বহুত দিনৰ আগতে। তথাপিতো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন দেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।